শ্ৰদ্ধা দিছোঁ আৰু আপোনালোকৰ মৰম আৰু শ্ৰদ্ধা বিচাৰি আমি লাকৰ জাতীয় বিদ্যালয়ৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰিছোঁ। পোনপ্ৰথমতে আহকচোন উপভোগ কৰোঁ সত্ৰীয়া নৃত্যৰ আধাৰত শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰত মতলীয়া গোপীসকলৰ নৃত্য। কৃষ্ণ বৰুৱাদেৱৰ এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। পৰীক্ষা তুমি কি কথা, জীৱনটোহে ঘাই, হ'বতো উপায়, যেনে তেনে পাছ কৰাক লৈ মই দুখ কৰা নাই। পৰীক্ষা তুমি কি কথা, জীৱনটোহে ঘাই, আখৰ নিচিনাৰ পুতেকখন পাছ যে কৰিলি, অংক নুবুজাৰ পুতেকখন নম্বৰ যে গোটালি। বৰ মানুহ হৈ সাজি দিব নালাগে বঙলা, গাড়ী কিনি আঁতৰাব নালাগে পদূলিৰ নামলা। যিকণ আছে মাটি তাতেই কৰিবি খেতি, যিকণ চেনেহ আছে তাৰেই বান্ধিবি আতি আতি। বৰ মানুহ হ'ব নালাগে, ভাল মানুহ হবি, যি জান যি বুজ
মানুহক ভালকৈ কবি। আকাশ চুব নালাগে পুজিবি মাটিক, চৰণ চুব নালাগে ভাল পাবি জাতিক। হ'ব বোপাই, সৰহ নম্বৰ নোপোৱাৰ বাবে দুখ নকৰিবি। মাটিৰ মানুহ মাটিতেই থাকিবি, পাঠশালাত নিশিকাখিনি জীৱনৰ পৰা শিকিবি। দেখিছোঁ নহয় চকুৰ আগতে জাকত জিলিকাকেইটাই কি ফুল ফুলাইছে। পাই আছোঁ নহয় বা বাতৰি বৰ মানুহৰ কেনেকৈ ৰাইজৰ ধন খাইছে। দেশৰ কিডাল ভাল হৈছে, হাল বাবি খেতি কৰিবি, নিজেও খাবি আনকো খোৱাবি। নামঘৰত পাতিবি ভাওনা হ'বা, কোনোবা ঢুকালে সাজিবি চিতা। জ্ঞান ল'বলৈহে আখৰ চিৰিব লাগে, ধন দেখোঁ চোৰেও গোটাই। আখৰ চিৰা বহুতে তোক মোক মানুহ বুলি নগ'লে। বেছিকৈ জিলিকা তৰা বনচোন পপীয়া তৰা সংখ্যহ। হ'ব দে বোপাই, নালাগে হ'ব তই তৰা। টিকাৰ টোপাকহু হৈ ঘৰতে থাকিবি, নৰিয়াত পৰিলে কবিৰাজ মাতিবি। আইৰৰ